হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু প্ৰথমতে মই লৈছোঁ ভাতকেৰেলা বাকলিখিনি ভালদৰে চাফাকৈ ধুই মেলি কাটি ল'লোঁ এনেকৈ মাজত ফালি। আৰু এতিয়া মই গৰম পানীত দি দিওঁ। গৰম পানীত দিছোঁ, বহুত বেছি টাইম বইল নকৰোঁ বাৰু, 7 মিনিটমানেই বইল কৰিম। যদি বেছি দেৰি বইল কৰোঁ নহয় বহুত সিজি যাব, আৰু মোক ইমান সিজিব নালাগে। আৰু হৈ গ'ল মোৰ 7 মিনিটমান, আৰু মই এতিয়া ধুনীয়াকৈ উলিয়াই দিছোঁ প্লেট এখনত। যিসকলে বেয়া পায় ভাতকেৰেলা খাই, মোৰ দৰে এবাৰ বনাই খাই চাব গাইজ, বহুত সোৱাদ হয় খাবলৈ। আৰু এতিয়া ভাতকেৰেলাখিনি ঠাণ্ডা হ'ল, আৰু মই এতিয়া গুটিখিনি উলিয়াম। আৰু গুটিখিনি মই পেলাই নিদিওঁ, এইখিনিও মই লগাম বাৰু ইয়াতে। আৰু যদি বহুত বেছি ভাতকেৰেলাখিনি বইল হ'ব দিওঁ নহয়, মাজৰখিনি একেবাৰে সিজি যাব। সেইকাৰণে বেছি দেৰি বইল নকৰিব আপোনালোকেও। মই ধুনীয়াকৈ গুটিখিনি উলিয়াই লওঁ। মই বাৰু ইমান বেছি ভাল নাপাওঁ ভাতকেৰেলা, ভাজি বনালে চব্জি বনালে মই ভাল নালাগে খাই। মই এনেদৰেই বনাই খাওঁ, আৰু পিটিকা কৰিও ভাল লাগে। এয়া মোৰ গুটিখিনি উলিয়াই হৈ গ'ল, আৰু এতিয়া মই গুটিখিনি শিলপতাতে পিচি ল'ম। আৰু আপোনালোকে যে ইয়াত গুটিখিনি পিছোঁতে নহৰু আদা দি ল'ব। আৰু যিহেতু আমি নাই খোৱা নহৰু আদা, সেইটো কাৰণে নাই দিয়া। নহৰু আদা জলকীয়া পিঁয়াজ সকলোখিনি দিব পাৰিব, মই নাই খোৱাৰ কাৰণে নাই দিয়া বাৰু। ভালদৰে মই পিচি লৈছোঁ। মিক্সিতো পিচিব পাৰোঁ, কিন্তু মিক্সিত নাই পিছা। মিক্সিত পিচিলে অলপ পানী দিব লাগিব, গুটিখিনি বহুত আঠা হয়, সেইকাৰণে মই শিলপতাতে পিচিছোঁ। আৰু যদি পানী দিওঁ নহয় নবনিব পেষ্টটো। আৰু এয়া মোৰ পিচি হৈ গ'ল। আৰু এইফালে তেল অকণমান দিছোঁ কেৰাহীখনতে, তেল গৰম হৈ গ'ল। ইয়াত অকণমান নৰসিংহ পাত দিছোঁ, আৰু দিছোঁ অকণমান শুকান মছলাত আছে হালধি, নিমখ, গৰম মছলা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ, আৰু পিচি লোৱা ভাতকেৰেলা গুটিখিনি দি দিছোঁ। এইখিনি ধুনীয়াকৈ মই এতিয়া ভাজি ল'ম অলপ দেৰি। ইয়াত মই বইল কৰি থোৱা আলু দুটাও দি দিম। এয়া মই হাতে দিয়ে ভালদৰে পিটিকি লৈছিলোঁ। আৰু এইখিনি মই ভালদৰে মিহলাই দিম ধুনীয়াকৈ ভাজি, 10 মিনিটমান ভাজিব লাগিব। আৰু ভাজিলে কি হয়, মছলাখিনি যে বহুত টেষ্টি হয় খাবলৈ। আৰু যদি এনেকৈ বইল কৰি দি দিয়ে নহয়, তেতিয়া ভাল নালাগে খাবলৈ, একেবাৰে সোৱাদটো নুঠে। আৰু এয়া মোৰ ধুনীয়াকৈ ভাজি হৈ গ'ল। এতিয়া মই প্লেট এখনতে উলিয়াই লওঁ। এইখিনি মই ধুনীয়াকৈ উলিয়াই ল'লোঁ, আৰু এতিয়া মই অলপ দেৰি ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। আৰু ঠাণ্ডা হোৱাতকৈ মই এতিয়া বেচন লৈছোঁ অলপ। মছলাখিনি ঠাণ্ডা হ'বলৈ দিছোঁ, কেইচামুচমান বেচন লৈছোঁ। ইয়াত অকণমান নিমখ দিছোঁ, আৰু লৈছোঁ অকণমান কালা জিৰা। আৰু এতিয়া মই ঠাণ্ডা পানী দিয়ে অলপ অলপকৈ গুলি ল'ম। বহুত বেছি পাতলা নকৰোঁ, আৰু বহুত বেছি ডাঠো নকৰোঁ। আৰু সেইখিনি মোৰ হৈ গ'ল, আৰু এফালে মছলাখিনি ঠাণ্ডা হৈ গ'ল।
আৰু এতিয়া মই ভাতকেৰেলাত ভৰাম মছলাখিনি আৰু বেছিকৈ ভৰাইছোঁ। নৰসিংহ পাতটো যে আপোনালোকে দিবই, কিন্তু বহুত ধুনীয়া গোন্ধ আহে নৰসিংহ পাতটো দিলে যে। আৰু বেছিকৈ মই ভৰাইছোঁ মছলাখিনি, দেখিছেনে গাইছ? আপোনালোকে এনেকৈ ভৰাব। আৰু এয়া মোৰ ভৰাই হৈ গ'ল। আৰু এতিয়া মই বেচনখিনিত অকণমান ডুবাই দিম এনেকৈ। আৰু বেচনটোতো লগাব লাগিব, নহ'লে মছলাখিনি ওলাই যাবও পাৰে তেলত। আৰু এইফালে মোৰ কেৰাহীত তেল গৰম হৈ গ'ল, মই এটাকে দি দিছোঁ। আৰু একদম কম গেছত, মিডিয়াম গেছত বনাব। বেছি গেছ দিলে যে জ্বলি যাব পাৰে, নহ'লে ভিতৰখন নিসিজিব যে। চাওকচোন, মই হিলুটি কৰি দিছোঁ আৰু অকণমানো মছলাটো ওলাই নাই যোৱা, কিমান ধুনীয়া হৈছে। আৰু ভিতৰখনো বহুত ধুনীয়াকৈ সিজিছে। আৰু এয়া মোৰ হৈ গৈছে। প্লেট এখনতে মই নমাই লৈছোঁ ধুনীয়াকৈ গোটেইকেইটা। দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয় জানো গাইছ? এইটো আপোনালোকে ভাতৰ লগতো খাব পাৰিব, চাহৰ লগতো খাব পাৰিব, বহুত সোৱাদ হয় খাবলৈ। আৰু এয়া মোৰ ৰেডি হৈ গ'ল ভাতকেৰেলা ভৰোৱা। আৰু মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। বহুত বেছি মৰম দি মোৰ চেনেলটো আগবঢ়াবলৈ সহায় কৰক গাইজ প্লিজ। আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ। সদায় হাঁহি থাকিব, আনকো হহুৱাই থাকিব।